নমস্কাৰ। বিশেষকৈ আমাৰ এই যিটো নেকি আমবাগাঁও পাৰিছৰ আণ্ডাৰত আমাৰ ঝকৰা বস্তি যিটো গীৰ্জাঘৰ আছিলে ৰোমান কেথলিকৰ সন্ত টেৰেছা গীৰ্জাঘৰ, ইয়াতে যোৱাকালি আমাৰ ৰাতি প্ৰায় 10মান বজাত কোনোবা দুষ্কৃতিকাৰীয়ে মানে ঘৰটো জ্বলাই দি কিনি পলায়ন কৰে। কিন্তু গাঁৱৰ মানুহে গম নোপোৱাৰ কাৰণে যেতিয়া ধাও ধাওকৈ জুইটো জ্বলি উঠিল তেতিয়া মানে গাঁৱৰ মানুহবিলাকে গম পালে আৰু সেই মুহূৰ্তত গাঁৱৰ মানুহবিলাকে অহাৰ পিছত এই ঘৰখন জ্বলা অৱস্থা দেখা পায়। আৰু মুহূৰ্তৰ ভিতৰত কোনো পানীৰ যোগান নথকা হেতুকে মানে ইফালে পানীৰ ব্যৱস্থা কৰাত মানে আমাৰ এই ফায়াৰ ব্ৰিগেড গাড়ীখন মাতি দিয়াৰ সত্ত্বেও এই গীৰ্জাঘৰখন মানে তৎক্ষণাতে জ্বলি চাৰখাৰ হৈ যায়। আমি বিচাৰোঁ যে এই গীৰ্জাঘৰখন যিসকল ব্যক্তিয়ে নাইবা কোনোবা দুষ্কৃতিকাৰীয়ে জ্বলাইছে যাতে অতি সোনকালে তদন্তমূলকভাৱে বিচাৰি উলিয়াই বিহিত ব্যৱস্থা কৰি লয় আমি প্ৰশাসন বিভাগীয় কৰ্তৃপক্ষক জনাব বিচাৰিছোঁ। আৰু যাতে এই যিটো কাৰ্য হৈ গ'ল এই কাৰ্যৰ দৰে আৰু পুনৰ আবৃত্তি আৰু তেনেকুৱা নঘটে সেইটোকে আমি প্ৰশাসন বিভাগ আৰু আমি ৰাইজক সকলোকে মানে আহ্বান কৰিছোঁ যাতে এনেকুৱা আৰু কোনো ধৰ্মীয় অনুষ্ঠানত দুষ্কৃতিকাৰীয়ে কোনো আৰু মানে জাগা নাপায় তাৰ কাৰণে সকলোকে সজাগভাৱে থাকিবৰ কাৰণে আৰু তেনেকুৱা দুষ্কৃতি মানুহক কোনো প্ৰশ্ৰয় নিদিয়াৰ কাৰণে আমি আহ্বান কৰিছোঁ। আৰু অতি সোনকালে ইয়াৰ ওপৰত মানে আমি ভাবোঁ আমাৰ অসম চৰকাৰেই হওক আমাৰ বিত্তীয় চৰকাৰেই হওক যাতে তদন্তমূলকভাৱে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰে এইখিনিকে আমি কামনা কৰিছোঁ। হা ৰাতি 10টামান বজাত হৈছিলে। হা কোনেও গম নাপায় আৰু গম নোপোৱাৰ কাৰণে যেতিয়া জুইটো জ্বলি উঠিল তাৰপিছতহে জুইৰ শিখাটো দেখা পোৱাৰ পিছতহে মানুহবিলাক আগুৱাই আহিছে। ৰাতি আহিছিলে আমি গম পোৱা মতে অহাৰ পিছত চাই গৈছে আৰু এই যিটো নেকি ফায়াৰ ব্ৰিগেড গাড়ীখন অনাৰ পিছত মানে শেষত নৈটো নুমুৱাই গুচি গৈছে। তো আমি যিমান আছোঁ আমাৰ ওদালগুৰি অল সান্তাল খ্ৰীষ্টান এছ'চিয়েশ্যন, সান্তাল কাথলিক ধৰ্ম সভা, অসম সান্তালী সাহিত্য সভা, ওদালগুৰি জিলা কমিটি, চেণ্ট্ৰেল কমিটি সকলোৱে এই ক্ষেত্ৰত আমি ধিক্কাৰ জনাইছোঁ যে কিয় এনেকুৱা হৈছে আৰু সেইকাৰণে সোনকালে যাতে এই দুষ্কৃতিকাৰীক মানে ধৰিব পাৰে প্ৰশাসন বিভাগসকলে ইয়াৰ কাৰণে আমি কামনা কৰিছোঁ। হ'ব পাৰে কোনোবাই বিচাৰিছে কিন্তু আমি ভাবোঁ যাতে পুনৰ আবৃত্তি এইবিলাক আৰু নঘটে। আমি শান্তিত বিচাৰিছোঁ, শান্তিটো ঘূৰাই আনিবৰ কাৰণে সকলোকে আমি আহ্বান কৰিছোঁ।